নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে এছএন মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আপোনালোকে গম পাইছেই চাগে যে অসম জলসিঞ্চন বিভাগৰ 643টা পদ বৰ্তমান খালী হৈছে আৰু সেই খালী পদসমূহ পূৰাবৰ বাবে অসম চৰকাৰে বিজ্ঞাপনো জাৰি কৰিছে। বিজ্ঞাপনটোত কি উল্লেখ আছে এই সকলোখিনি চাবৰ বাবে আমাৰ এই ভিডিঅ'টো শেষলৈকে উপভোগ কৰক। প্ৰথমে কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি লওক। গুগল ক্ৰম, অপেৰা মিনি নাইবা আপোনাৰ যদি মজিলা ফায়াৰফক্স আছে মজিলা ফায়াৰফক্সটো অপেন কৰিব পাৰে, যিকোনো এটা হ'লেই হ'ল। ব্ৰাউজাৰটো অপেন হোৱাৰ পাছত তাতে ইৰিগেশ্যন আসামৰ ৱেবছাইটটো www.irrigationassam.gov.in নাইবা ইৰিগেশ্যন আসাম বুলি টাইপ কৰি দিলেও তাৰ কেইবাটাও লিংক অপেন হৈ আহিব। ইয়াতে স্ক্ৰীনত দেখিছে যে কেইবাটাও লিংক আহি গৈছে। ইয়াৰ যিটো প্ৰথম লিংকটো আছে irrigationassam.gov.in বুলি, সেই লিংকটোতে ক্লিক কৰি দিব। নাইবা তললৈ থকা লিংক কেইটাটো ক্লিক কৰি পেলাই চাব পাৰিব। বা প্ৰথম লিংকটোত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰাৰ লগে লগে গভটপ আসামৰ ইৰিগেশ্যন আসাম ৱেবছাইটটো অপেন হ'ব। ৱেবছাইটটোত তললৈ অহাৰ লগে লগে ইয়াতে ওপৰলৈ দেখা পাব যে লেটেষ্ট বুলি এটা অপশ্যন আছে। ইয়াত দেখিবলৈ পাব ৰ'ব, এইটো ওলাইছে লেটেষ্ট আহি আছে জব। ইয়াত দিছে যে লেটেষ্ট জব অপেনিং চেক্স হিয়াৰ বুলি এটা অপশ্যন আছে। ক্লিক কৰাৰ লগে লগে বিজ্ঞাপনটো ওলাব আৰু স্ক্ৰল হুইলটো ওপৰলৈ তললৈ ওপৰলৈ তললৈ চাবলৈ হ'লে স্ক্ৰল হুইলটো আপোনালোকে ওপৰলৈ তললৈ লৈ যাব লাগিব। নিলেই সম্পূৰ্ণকৈ বিজ্ঞাপনটো দেখা পাব। এই ৱেবছাইটটো বাদেও assamcareer.com বুলি আন এটা ৱেবছাইটতো আপোনালোকে সম্পূৰ্ণভাৱে বিজ্ঞাপনটো চাব পাৰিব। বিজ্ঞাপনটো প্ৰথমতে এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে উক্ত পদকেইটাত যদি আপোনালোকে আবেদন কৰিব বিচাৰে জানুৱাৰী মাহৰ 2020 চনৰ জানুৱাৰী মাহৰ 8 তাৰিখৰ ভিতৰত কৰিব লাগিব। প্ৰথম পদটো হ'ল ছাবঅৰ্ডিনেট ইঞ্জিনিয়াৰ গ্ৰেড 1ৰ। ইয়াতে পোষ্ট আছে 21টা আৰু তাৰ দৰমহা হ'ল 14,000ৰ পৰা 60,500 টকা। লগতে গেট পে থাকিব 6,800 টকা আৰু তাৰ বাবে অৰ্হতা লাগিব আপোনাৰ 3 বছৰৰ যিকোনো চিভিল ইঞ্জিনিয়াৰিঙৰ কোৰ্চ কৰা হ'ব লাগিব আৰু যিকোনো এটা পলিটেকনিক বা ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ পৰা। 2 নম্বৰটো হ'ল ছাবঅৰ্ডিনেট ইঞ্জিনিয়াৰ গ্ৰেড 1 মেকানিকেলৰ আৰু ইয়াতে পোষ্ট আছে এটা আৰু দৰমহাৰ ক্ষেত্ৰত 14,000ৰ পৰা 60,500লৈকে। এই পদটোতো অৰ্হতাৰ ক্ষেত্ৰত 2-3 বছৰৰ ডিপ্ল'মা কোৰ্চ কৰা হ'ব। 3 নম্বৰ পদটো জুনিয়ৰ এছিষ্টেণ্টৰ হেডকোৱাৰ্টাৰ লেভেলৰ আৰু ইয়াৰে পদৰ সংখ্যা 23টা। ঠিক তেনেদৰে 4 নম্বৰ পদটো জুনিয়ৰ এছিষ্টেণ্টৰ ডিষ্ট্ৰিক্ট লেভেলৰ আৰু ইয়াৰে পদৰ সংখ্যা হ'ল 159টা। 2টা পদৰে দৰমহাৰ ক্ষেত্ৰতো 14,000ৰ পৰা 60,500লৈকে আৰু লগতে গেট পে থাকিব 6,200 টকা। এই 2টা পদৰ বাবে স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞানো থাকিব লাগিব। 5 নম্বৰ পদটো হ'ল ছেকশ্যন এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেলৰ আৰু ইয়াৰে পদৰ সংখ্যা 397টা। দৰমহাৰ ক্ষেত্ৰত 14,000ৰ পৰা 60,500লৈকে। এই পদটোত আবেদন কৰিবৰ বাবে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'লেই হ'ল। 5 নম্বৰ পদটো হ'ল পাৱাৰ পাম্প অপাৰেটৰ আৰু ইয়াৰে পদৰ সংখ্যা 41টা। দৰমহাৰ ক্ষেত্ৰত 14,000ৰ পৰা 60,500লৈকে। লগতে থাকিব 5,000 টকা গেট পে। উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ হোৱাৰ লগতে যিসকলৰ ITI চাৰ্টিফিকেট আছে আৰু লগতে অভিজ্ঞতাও আছে, অভিজ্ঞতা থকাসকলে আবেদন কৰিব পাৰে। পদটো হ'ল প্ৰাইমেৰী ইনভেষ্টিগেটৰ আৰু ইয়াৰ পদৰ সংখ্যা 1টা। দৰমহাৰ ক্ষেত্ৰতো 14,000ৰ পৰা 60,500লৈকে। এই পদটোত আবেদন কৰিবৰ বাবে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ লগতে গণিত বিষয়টো ভালদৰে জানিব লাগিব। যিসকল প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হয় সেইসকল প্ৰাৰ্থীয়েহে উক্ত পদকেইটাত আবেদন কৰিব পাৰিব। উক্ত পদকেইটাত OMR বেছড এক্সামিনেশ্যন, OMR বেছডত পৰীক্ষা হোৱাৰ লগতে কম্পিউটাৰৰ ওপৰতো টেষ্ট পাতিব, পৰীক্ষা পাতিব। ঠিক তেনেদৰে এডমিট কাৰ্ডটো আপোনালোকে ইণ্টাৰনেটতে উপলব্ধ পাই যাব।
উপৰোক্ত পদকেইটাত আবেদন কৰিবলৈ হ'লে প্ৰথমতে SSLC চাৰ্টিফিকেট নাইবা এডমিট কাৰ্ড দিব লাগিব। লগতে ভোটাৰ ID কাৰ্ড লাগিব। যদি ভোটাৰ ID কাৰ্ড নাথাকে ঘৰৰ পেৰেণ্টছৰ যিকোনো এখনৰ ভোটাৰ কাৰ্ড দিলেও হ'ব। আৰু কাষ্ট চাৰ্টিফিকেট দিবগৈ লাগিব। লগতে বৰ্তমানৰ পাছপোৰ্ট চাইজ ফটো আৰু চহী আপলোড কৰিব লাগিব।